হাই বন্ধু বান্ধৱীসকল, আজি মই গাহৰি ৰেচিপি বনাম। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জিৰা ললোঁ, এতিয়া আপোনাৰ চিকেন মছলা ললোঁ, এই জলকীয়া গুড়া ললোঁ, অলপমান গৰম মছলা ললোঁ, অলপমান জালুকৰ গুড়া দিলোঁ, অকণমান হালধি দিওঁ, এতিয়া এইখিনি মিলাম। কেৰাহীখন বহালোঁ, এতিয়া মাংসত তেল বেছি নালাগে, গাহৰি অলপ কমকৈ দিওঁ। গৰম হ'লে পিঁয়াজখিনি দি দিওঁ। এতিয়া পিঁয়াজখিনি ভজা হ'ল, এতিয়া গাহৰি মাংসখিনি দিওঁ। এতিয়া অলপ দেৰি গেছটো কমাই অলপ ঢাকি দিওঁ। আদা ৰহুনখিনি দিওঁ, এতিয়া অলপ লাৰি দিওঁ। এতিয়া কম দি অলপ সিজিবলৈ দিওঁ। এতিয়া আলুখিনি দিওঁ, অলপ লাৰি দিওঁ। অলপ ঢাকি দিওঁ, আলুখিনি সিজক। এতিয়া মিক্স কৰি থোৱা মছলাখিনি দিওঁ,
অলপ লাৰি দিওঁ, নহ'লে মছলাখিনি লাগি যাব। গেছটো অলপ বঢ়াই দিছোঁ। গন্ধ ধুনীয়া ওলাইছে। কি ধুনীয়া কালাৰ আহিছে। এতিয়া অলপ হিলাই থাকোঁ। এতিয়া কাটি থোৱা বিলাহীখিনি দিওঁ। অলপ লাৰি দিওঁ। এতিয়া অলপ নিমখ দিওঁ। এতিয়া নিমখ দিওঁ। নিমখ কিছুমানে বেছি খায়, কিছুমানে কম খায়, নিজৰ অনুযায়ী নিমখ দিব। এতিয়া আলু ধুনীয়াকৈ সিজি গ'ল। এতিয়া পানী দিওঁ। মই গ্ৰেভি টাইপৰ বনাম, আমাৰ ঘৰখনে গ্ৰেভি ভাল পায়, গ্ৰেভি টাইপত বনাম। কিছুমানে জোলো ভাল পায়, জোলো বনাই খাব পাৰে। এতিয়া মই গ্ৰেভি টাইপত বনাম। মই 10 মিনিটমান উতলিব দিওঁ। A few moments later. হৈ গ'ল গ্ৰেভি টাইপত। এতিয়া গেছটো বন্ধ কৰি দিওঁ।